হেল্ল' এভৰিৱান, আজি আমি দুয়ো গৈ আছোঁ মাহী ঘৰলৈ বুলি যোৰহাটলৈ। আৰু বাছত উঠিয়ে মোৰ কিবা কিবি খাওঁ লাগে, সেইটো কাৰণে এগালমান বস্তু লৈ গৈ আছোঁ। আৰু খাই গৈ পালোঁগৈ আমি ৰংঘৰ। বিয়াৰ পিছত প্ৰথমবাৰ এওঁ মাহীয়েকৰ ঘৰলৈ যোৱাৰ কাৰণে গৈ প্ৰথমতে সেৱাটো কৰি ল'লোঁ। ভাগৰত ভিডিঅ' নকৰি আৰু ৰাতিপুৱাতে কৰিছোঁ ভিডিঅ'। মহাই দিছে আম এইখিনি ইমান কাটিবলৈ, আমি সকলো একেলগতে খালোঁ। আমি যিহেতু অকল দুদিনৰ কাৰণে আহিছোঁ আৰু আমাৰ দাদাৰো সময় নাটনি, সেইটো কাৰণে আমি ৰাতিয়ে ওলালোঁ। দেখিয়ে গম পাইছে চাগে ক'লে আহিছোঁ। আমি আহিছোঁ ঢেকীয়াখোৱা নামঘৰলৈ। মানুহজনে এয়া চাকি বন্তি জ্বলাইছে আৰু ৰাতি ইয়াত ঠাণ্ডা পৰিৱেশ মানুহজনে নমো কৰি লৈছে। আৰু লগতে আমাৰ আছে দাদা আৰু নতুন বৌ। ইয়াত আমি বেছি সময় নৰখি আমি নতুন এখন ঠাইলৈ আহিলোঁ, য'ত সম্পূৰ্ণ হোৱা নাই কিন্তু হ'বলৈ গৈ আছে লাচিত বৰফুকনৰ মৈদামত। বহুত ডাঙৰ এখন মিউজিয়াম, বহুত ডাঙৰ এখন ঠাই লৈ পেলাই মিউজিয়ামটো বহিবলৈ লৈছে, কিন্তু সম্পূৰ্ণ হোৱা নাই কাম। হ'লে বহুত বেছি ধুনীয়া লাগিব। তেন্তে আজিলৈ আহিছোঁ ইয়াতে।